স্বাগতম কি খবৰ সকলোৰে আশা কৰো সকলোৰে ভাল আৰু মোৰো ভালেই আজি একেবাৰে ৰাতিপুৱা শুই উঠিয়ে মোবাইলটো লৈ একেবাৰে ব্লগ কৰা ষ্টাৰ্ট কৰি দিছো ভাবিলো আজি ৰাতিপুৱাৰ পৰাই মই ব্লগ ষ্টাৰ্ট কৰি দিও সো এতিয়া মই ফ্ৰেছ হৈ আহিলো ৰাতিপুৱা যিকেইটা কাম আছিলে এইকেইটা মই কৰিলো কৰাৰ পিছত মই এতিয়া ফ্ৰেছ হৈ আহিলো ফ্ৰেছ হৈ আহি মই এতিয়া খাব লৈছো চাহ আৰু চাহখিনি মিষ্টাৰে বনাই থৈছিলে একদম তাইও মানে মোতকৈ সদায় এঘণ্টাৰ আগত উঠিলৈ যিটি কৰি থাকে সো মই কামকেইটা কৰা মানলৈকে তেওঁ চাহ তাহ বনাই ৰেডি কৰি দিয়ে সো চাহ বনাই মোলৈ থৈ দিছে সো ভাবিলোঁ মই ব্লগটো ষ্টাৰ্ট কৰি লওঁ তো মই এতিয়া চাহ খাম চাহ খাই লৈ মই গা ধুব যাম গা ধুই আহি মই দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকৰ লগত অলপ চলপকৈ শ্বেয়াৰ কৰি থাকিম সো ভিডিঅ'টো চাই থাকক গা পা ধুলোঁ চাকিও দিলোঁ আৰু এতিয়া ব্লগ ব্ৰেকফাষ্ট বনামগৈ আৰু আজি ব্ৰেকফাষ্টত কঁঠাল এটা ৰেচিপি বনাম বুলি ভাবিছোঁ এই ৰেচিপিটো মোক বায়ে বহুত দিনৰ আগতে শিকালে কিন্তু বনামকৈ কেতিয়াও বনোৱা নাছিলোঁ আজি ভাবিছোঁ ট্ৰাই কৰোঁ তো আজি বনাম কঁঠালৰ পুৰি মইনো কেনেকৈ কঁঠালৰ পুৰি বনাওঁ চাই থাকক ফাৰ্ষ্টতে কঁঠালৰ পৰা মই কঁঠালৰ গুটিখিনি আঁতৰাই ল'ম মই এতিয়া কঁঠালৰ পৰা গুটিবোৰ আঁতৰাই দিলোঁ এতিয়া মই মিক্সাৰত কঁঠালবোৰ পেষ্ট কৰি ল'ম পেষ্ট হৈ গ'ল এতিয়া মই ইয়াৰ ওপৰত দিম ৰিফাইন অইল অকণমান দিম এইখিনি আকৌ মিক্স কৰি ল'ম মই পেষ্টখিনি উলিয়াই লওঁ এনেকৈ আৰু ইয়াত মই অলপ পানী এড কৰিম অলপ অলপকৈ দি লৈছোঁ একেলগে ডাইৰেক্ট আটাখিনি দি নিদিওঁ কাৰণ চব মানে ড'টো একেবাৰে চফ্টো হৈ যাব পাৰে একেবাৰে টাইটো হৈ যাব পাৰে চ' মই অলপ অলপকৈ আটা দি ড'টো ৰেডি কৰি ল'ম মই ড'টো ৰেডি কৰি ল'লোঁ মানে একেবাৰে চফ্টো কৰা নাই একেবাৰে টাইটো কৰা নাই আমি খাই লওঁ একেবাৰে আপোনালোকক দুপৰীয়াহে লগ পাইছোঁ অথনি আচলতে ব্ৰেকফাষ্ট কৰাৰ পিছত আকৌ ভিডিঅ' কৰা নহ'ল আৰু অথনি যে বনাইছিলোঁ কঁঠালৰ পুৰি খাবলৈ টেষ্টি হৈছিল কিন্তু চেনিটো অলপ কমিল আৰু অলপ চেনি হ'ব লাগিছিলে আৰু তেতিয়া আৰু টেষ্টি লাগিল হয় আৰু এতিয়া দুপৰীয়া ভাতৰ কাৰণে আমাৰ ভণ্টিয়ে বনাই আছে তাইনো কি বনাই আছে চাওঁ আহক আমাৰ ভণ্টিয়ে বনাই আছে লোকেল মুৰ্গী আৰু এফালে দালি আৰু কি বনাই চাওঁ এতিয়া সময় হৈছে সন্ধিয়াৰ 7টা আৰু আমি চাহ তাহ খালোঁ সন্ধিয়াৰ তো এতিয়া আমি এফালে যাম মই আৰু হাজবেণ্ড এফালে যাম মানে হাজবেণ্ডৰ লগৰজনৰ বাৰ্থডে আছে তো তালৈ যাম আৰু এতিয়া মই ৰেডি হ'মগৈ ভাবিছোঁ আজি অলপ চিম্পলকৈ মেকআপ কৰি যাম তো আপোনালোকক দেখাম বাৰু অলপকৈ তো মই ৰেডি হৈ লওঁগৈ মই মুখখন ক্লিন কৰি আহিলোঁ এতিয়া ফাৰ্ষ্টতে মই লগাম মইশ্চাৰাইজাৰ
এতিয়া আমি যাম ভাবিছোঁ আজি ব্লগটো ইমানতে শেষ কৰোঁ চ' ব্লগটো চাই যদি আজি আপোনালোকৰ ভাল লাগিল প্লিজ লাইক শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ বাই বাই আৰু সকলোকে গুড নাইট